হেল্ল' কি খবৰ চবৰে আজি 31 ডিচেম্বৰ আকৌ এটা বছৰ শেষ হ'ব হ'ল আহিব লগা বছৰটো সকলোৰে ভাল হওক সকলোৰে কি হওক আৰু বিপদ বিঘিনি পাৰ হওক হয় নহয় আৰু নিউ ইয়েৰত যিখিনি আশা কৰিছে সকলোৰে উইচবোৰ ফুলফিল হওক আৰু আচলতে নিউ ইয়েৰ বুলি ক'লে আমি সৰুৰে পৰা মানে এটা ধেমালি স্বভাৱৰ আছিলে ন 1 জানুৱাৰীৰ পৰা এইটো কাম কৰিমেই কিন্তু দেই লাষ্টত গৈ গৈ সেই যে ইয়েৰ প্লেনিংটো কৰা হয় সেইমতে কিন্তু কেতিয়াও নহয় মানে মোৰ আছিলে যে 1 জানুৱাৰীৰ পৰা মই সোনকালে উঠিম সদায় কিন্তু সেই 1 জানুৱাৰীৰ পৰা সোনকালে উঠা আদতটো মোৰতো বিয়াৰ আগত নহ'লেই কেতিয়াও মানে তাকো বিয়াৰ পিছতো হোৱা নাছিলে আৰ্চিৰ স্কুল আৰম্ভ হোৱাৰ পিছতহে হৈছে মানে সোনকালে উঠা অভ্যাসটো মোৰ মানে নতুন বছৰত ল'বলগীয়া পণ সেইটোৱে আছিলে সদায় একদম সৰুৰে পৰা তাৰমানে বিয়া নোহোৱালৈকে যে মই 1 জানুৱাৰীৰ পৰা সদায় সোনকালে উঠিম তাৰমানে ৰাতিপুৱা তাৰপিছত আৰু বাকী যিখিনি বেয়া পাৰ হৈ গ'ল বা যাৰ যিখিনি বেয়া পাৰ হৈ গ'ল সেইখিনি লৈ কোনেও মানে কি কৰিব নালাগে কেতিয়াও দুখ কৰি থাকিব নালাগে এনেও তাৰমানে কি হ'ব সুখ দুখৰ মাজেৰেই জীৱনটো নহয় জানো গতিকে বছৰ আহি থাকিব গৈ থাকিব ঘূৰি থাকিব মাত্ৰ এটা এটা বছৰে হয়তো আমাক কি কৰে মানে কি ষ্ট্ৰং হ'বলৈ শিকায় মোৰ মতে দেই মোক কিন্তু সঁচাকৈ প্ৰত্যেকটো বছৰে এটা বছৰতকৈ ইটো বছৰত মোক সদায় বেছি ষ্ট্ৰং হ'বলৈ শিকাইছে আচলতে মানুহে কয় ন যে হেৰি হয় এই লাইফত দুখ হ'লে হেৰি হোৱা যায় ভাগি পৰা যায় কিন্তু নহয় কিন্তু দেই যিমানেই দুখ পাব সিমানেই আচলতে নিজৰ মনটো বেছি ষ্ট্ৰং হৈ পৰিব আৰু মানে কি হ'ব হেৰি কাম কৰিবলৈ কনফিডেন্স লেভেলটো বেছি বাঢ়ি যাব এই আৰ্চি আহি দেখিছেনে পিছে পিছে কি কৰি আছে পিছে আজি ইয়েৰ এণ্ডিং হ'ব এটা বছৰ শেষ হ'ব মই আজি এটা ষ্টৰি ক'ম ষ্টৰিটো ক'ম লগতে নতুন বছৰ আহিলে মানে কথাটো হ'ল যে মোৰ কিয় ভয় লাগে সেইটো কথা ক'ম সেই ভয়টো কেতিয়া ভাঙিব কি হ'ব মই নাজানো আৰু কিন্তু নতুন চবকে মই কওঁ যে পজিটিভলি থাকক কিন্তু মোৰ নিজৰে কি হয় যেতিয়া নতুন বছৰটো আহিব লয় নহয় মানে এনেকুৱা হয় যে হেৰি এই নতুন বছৰটোৱে বা আকৌ কি লৈ আহে মানে নিজৰ মনত সেইটো এটা সোমাই গ'ল আচলতে চ' মই আজি আপোনাক এটা ষ্টৰি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আৰু লগতে ক'বলৈ গৈ আছোঁ যে ডক্টৰৰ কথা আৰু লগতে মানুহে কয় ন যে অসমৰ বাহিৰত গৈ পেলাই ট্ৰিটমেণ্ট কৰিলে বেছি সোনকালে কিয়ৰ হোৱা যায় কিন্তু মই কওঁ যে নিজস্ব আচলতে মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে অসমত থাকিও অসমতকৈ বাহিৰৰ মানে অসমতকৈ উন্নত চিকিৎসা পাব পাৰি মই ক'ব বিচাৰিছোঁ 2021 দেই 2021 চনৰ মানে 13 ছেপ্টেম্বৰৰ দিনা মোৰ মাৰ ঘৰত জন্মদিৱসত যিহেতু মোৰ ফেমিলিত মানে মাৰ ঘৰৰ ফেমিলিত মা দাদা আৰু বৌ আছে চ' বৌৰ মানে ঘৰৰ ভিতৰত এটা খুব ভয়ংকৰ এক্সিডেণ্ট হৈছিলে আৰু সেই এক্সিডেণ্টটোত মানে কি হৈছিলে বৌৰ মানে ভৰিৰ মই পৰ্চনটো মোৰ ভৰিত দেখাইছোঁ হা আপোনালোকক বেক কেমেৰা কৰি বৌৰ ভৰিৰ পৰ্চনটো মানে মই বেক কেমেৰা কৰি দেখাই আছোঁ হা আপোনালোকক আৰু এতিয়া ভৰিটো হৈছে এইখিনি মানে এইখিনি চব এৰি গৈছিলে ন এইখিনিৰ পৰা দুবাৰ গ্ৰাফটিং কৰা হৈছে ইয়াত কৰা হৈছিলে বন জইনিং আৰু এই পৰ্চনখিনি পূৰা নাছিলে মানে এইখিনি গ্ৰাফটিং যিবোৰ পৰ্চন নাই সেইখিনি মানে হেৰি হৈছিলে এই ইনফেকশ্যন হোৱাৰ কাৰণে চব মাছলছবোৰ ইয়াৰ পৰা পেলাই দিয়া হৈছিলে আৰু যিমানখিনি ফিল আপ কৰিলে আৰু তাৰ পৰা আৰু ফিল আপ কৰিব নোৱাৰি আৰু এইটো এংকল ইয়াতো এটা ৰিং ফিক্সাৰ জইন কৰা হৈছিলে এইখিনিতে ফুট ড্ৰপ হৈছিলে কাৰণে ইয়াতো জইন কৰা হৈছিলে আৰু বৰ্তমান এতিয়া ভৰি দুটা এনেকৈ সমান হৈ গৈছে আগতে এনেকৈ সমান নাছিলে বহুত দিন প্ৰায় 1.5 বছৰ মানেই হ'ব চাগে মষ্ট প্ৰবেবলি প্ৰথম 9 মাহত এৰাইছে ন প্ৰথম যিটো মানে হেৰি যে এইটো এইখিনিতে জইন কৰা হৈছিলে ইয়াৰ পৰা ইয়ালৈকে এই ব্লেক কালাৰবোৰ যে এইবোৰ হোল আছিলে এইবোৰ ফিল আপ হৈ গ'ল ইয়াত জইন কৰাখিনি এইখিনি প্ৰায় 9 মাহত এৰাইছে এইবোৰ পৰ্চন এতিয়া বৰ্তমান ভৰিটো এনেকৈয়ে থাকি গ'ল আৰু এইবোৰ চব ষ্টিচ কৰা হৈছিলে এইবোৰ
তো এক্সিডেণ্টৰ চিন হিচাপে এতিয়াও এইবোৰ থাকি গ'ল 2 বছৰ পাৰ হৈ গ'ল কিন্তু এই চিনবোৰ থাকি গ'ল এই চিনবোৰ দেখিলে আজিও মনত পৰে এই ষ্ট্ৰীটবোৰৰ পৰা এই দৰ্জাখন গোটেইখন এফালৰ পৰা ফুটা হৈ ওলাই গৈছিলে বোথ সাইড ঠিক কৰা হৈছিলে আৰু এইখিনিতে বৌ পৰিছিলে যেতিয়া গাড়ীখনে মানে বৌক খুন্দাটো মাৰিছিলে তেতিয়া সেই যে মানে আপোনাৰ নীৰ পৰা এংকেললৈকে ভৰিটো পুৰা দুফাল হৈ গৈছিলে মই মানে হেনেকুৱা দৃশ্য কেতিয়াও মানে জীৱনত দেখা নাছিলোঁ মানে ইমানে ভয়ংকৰ আছিলে তাকো ঘৰৰ ভিতৰতে বুলি ক'ম যেতিয়া ঘৰৰ ভিতৰত আপোনাৰ ডাইনিং হলটোত মানে একদম কি ক'ম এটা মাসলস ব্লাড হিস্টৰিত হৈ যাব মানে কেনেকুৱা লাগিব আপোনাৰ সেই ভয়ংকৰ দৃশ্যটো যেতিয়া বৌক দেখিছিলোঁ হেতু দৃশ্যত হেতু সময়ত সো ভাবিছিলোঁ যে বৰ ভৰিটো এৰি গ'ল নেকি তেনেকৈ ভাবিছিলোঁ কিন্তু যেতিয়া দেখিলোঁ যে নাই নহয় ভৰিটো পুৰা দুফাল হৈ গৈছিলে যিটো মিডল বোন থাকে আমাৰ ফ্ৰণ্টৰ সেই বোনটো ওলাই গৈছিলে তাৰপিছত লগে লগে এক্সিডেণ্টটো কেনেকৈ হ'ল মই হেতুও কৈ আছোঁ আমাৰ গাড়ী ৰখোৱা ঠাইৰ পৰা আচলতে আমাৰ গাড়ীখন শিকি থকা লাৰ্নাৰ এজন আছিলে সো তাৰ কি হ'ল নাজানো এনেই বোলে সি আমাৰ গাড়ীখন লৈ শিকিছিলে অলমোষ্ট গাড়ী ঘূৰিব পৰা হৈছিল আৰু সেইদিনাখন কি হ'ল নাজানো কি হ'ল মানে সি কেনেকৈ কনফিউজড হ'ল ব্ৰেকৰ ঠাইত এক্সেলেটৰত ভৰি পৰিলে লগে লগে বৌয়ে তাৰমানে আমাৰ চোতালত কাপোৰখিনি সামৰি আছিলে যিহেতু চোতালতে আছিলে গেৰেজৰ পৰা মানে চোতালখন বেছি ডিফাৰেঞ্চ নহয় বৌ ফ্ৰণ্টত আছিলে গাড়ীখন আহি বৌক ধাক্কা দি তাৰমানে বৌয়ে আমাৰ এণ্ট্ৰি হলটোত সোমাই গৈছিলে আমাৰ যেটো মানে আমাৰ ঘৰৰ ডাইনিং ৰুমৰ ফালে যিখিনি সোমোৱা ঠাই আছিল সেইখিনি ঠাইতে তাইক ধাক্কাটো দিছিলে গাড়ীয়ে আৰু মানে কি হ'ল বৰ ষ্টেপে হয়তে মানে একদম হেৰি হৈ গৈছিলে কি কয় বাৰান্দাৰ হয়তে মানে আমাৰ দৰ্জা গোটেই একদম ফুটা হৈ বাৰান্দাৰ মানে এনেকৈ বাৰটো উৰি গৈছিলে ঠিক আছে সো মই পট তাৰমানে আমাৰ লগে লগে আমাৰ ঘৰত এনেকুৱা ভয়ংকৰ শব্দ দেখি মানে কি হৈছিলে ওচৰ চুবুৰীয়া সব আমাৰ ঘৰলৈ দৌৰি আহিছিলে তাৰপিছতে আমি কি হ'ল ইমাৰ্জেঞ্চিভাৱে আমি হেৰিলৈ নিলোঁ কি কয় মিছনলৈ নিলোঁ সবেই ক'লে যে মিছনত খুব ভাল ট্ৰিটমেণ্ট পোৱা যায় মানে ফাৰ্ষ্ট ট্ৰিটমেণ্ট পোৱা যায় সো ময়ো তেনেকৈ হয় ভৰ দি পেলাই সকলোৰে কথাত যিহেতু মানে কি হয় মানুহ কম আচলতে মোৰ মাৰ ঘৰত মানে মানুহ কম মানে মোৰ মাৰো আকৌ এটা ভৰি নাই সো সেইটো কাৰণে কি হয় মায়েতো নিজস্বভাৱে বিশেষকৈ একো মানে হেৰি এনেকুৱা ধৰণৰ চিটুৱেশ্যনত মায়ে কৰিব নোৱাৰে দাদাও গৈছিলে ডিউটিলৈ তাৰপিছত দাদা আহি পাই মানে কথাটো বহুত ভয়ংকৰ হৈ গ'ল নহয় চিটুৱেশ্যনটো বহুত বেছি মানে এনেকুৱা হ'ল যে কেনেকুৱা লাগিব যে ব্লাড একদম হিস্সৰিত হৈ পৰিছে মাসলছ চেডেলি ভেডেলি হৈ পৰি আছে ভৰিটো দুফাল হৈ গৈছিলে তো ওচৰ চুবুৰীয়া মিলি আমি কোনোমতে গাড়ী এখন এৰেঞ্জ কৰি মানে হেৰি কৰিলোঁ মিছন হস্পিটেল নিলোঁ মিছন হস্পিটেল নিওঁতে অলৰেডি মানে যেতিয়া ICUত ইমাৰ্জেঞ্চিত ভৰালে সো কি হ'ল মানে হেৰি মোৰ মানে ইমানেই চৰ্দি লাগিছে কথা কওঁতে মানে একদম নাকৰ পানী ওলাও হৈছে মানে তেনেকুৱা নাকটো হুপা মাৰি ধৰিছে দেই মাজে মাজে তাৰপিছতে কি হ'ল মিছনত আমি গম পালোঁ যে বৰ যে সেই যে ভৰিটো ফাটি গ'ল ব্লাডটো ৰখাব পৰা নাই তাৰমানে এটা নাৰ্ভ বোলে দুটা থাকে মানে ফ্ৰণ্টৰ যিটো নাৰ্ভ থাকে মানে ভৰিৰ সেই ফ্ৰণ্টৰ নাৰ্ভটো ছিঙি গৈছিলে ছিঙি নহ'লে ক্ৰাছ হৈ গৈছিলে আৰু তাৰ পৰা নন ষ্টপ ব্লিডিং হৈ আছিলে সো তাতে ব্লাড ৰখাব পৰা নাছিলে মই আকৌ তাই মানে মোক আকৌ বৌয়ে মোৰ লগত অকণমান মোৰ ৰিলেশ্যনটো মানে ফ্ৰেণ্ড টাইপৰ সো বাৰে প্ৰতি সুধিছে ভৰিটো বাচিবতো মই বোলো এই বাচিব কিনো ভৰিটো খুব বেছি চাৰ্জাৰী কৰিব বা তেনেকুৱা জইন লগাব সেইবোৰে হৈ যাব কিন্তু ভৰিটো কাটিবলগীয়া ভৰি নহয় মই তেনেকৈ তাইক বুজনি দিছিলোঁ কিন্তু বাট নাজানো যে মানে হেৰি কি হ'ব কিমান দিনলৈ লাগিব সেইটো গম নাই মিছনে কণ্ট্ৰল কৰিব পৰা নাই সময় গৈ আছে এইফালে ব্লাড ৰখাব পৰা নাই তাৰপিছতে আমি ক'লোঁ যে হেৰি কৰক আপোনালোকে আমাক এৰি দিয়ক মানে মই নিজৰ ৰিক্সত আনিলোঁ তেতিয়া মানে ইমানটো চাই থাকিব নোৱাৰি এনেকৈ তাৰপিছতে হেৰি মই নিজৰ ৰিক্সলৈ আনিলোঁ বৰ ককায়েকহঁত আছিলে বৰ ককায়েকৰ আকৌ এজন ককায়েকৰ সেইটো সময়ত অলপ চিৰিয়াছ হৈ আছিলে অলপ লিভাৰ প্ৰব্লেম দি আছিলে সো তেনেকুৱা প্ৰব্লেম আছিলে এজন ককায়েকে ইমান লাগিব পৰা নাছিলে ইজন ককায়েক আহিলে আৰু জানে যে এই ক্ষেত্ৰত বা যিয়ে হওক মই খুব এক্টিভলি ৱৰ্ক কৰিব পাৰোঁ মানে কিবা এটা ছাপ'জ ছাডেন চিটুৱেশ্যন হৈছে নহয় মই সেইটো সময়ত তাৰমানে কি কৰোঁ মানে এই যে কান্দি কাটি হাহাকাৰ কৰি বহি থকাতকৈ মোক মানে ৰিমেডিটো লাগে যে ৰিমেডিটো কি হ'ব লাগিব যে এইটো সমস্যাৰ পৰা কেনেদৰে আমি খুব সোনকালে পৰিত্ৰাণ পাই ওলাই আহিব পাৰিম সো কান্দা কাটা পিছত হৈ থাকিব কিন্তু ৰিমেডিটো লাগে মোক যে এই চিটুৱেশ্যনটো পৰিত্ৰাণ পোৱাৰ পিছতো মই কথা চথা পাতি বা আমি কাম চামবোৰ কৰিব পাৰোঁ
তাৰপিছতে কি হ'ল, মোৰ ঘৰৰ ওচৰৰ দাদা আচলতে জয়মতী পথাৰত মষ্ট প্ৰবেবলি যদি তেজপুৰৰ মানুহখিনিয়ে চাইছে বা যোনে হওক ডক্টৰ অভিনন্দন গোস্বামী চিনি পায়েই চাগে, নেম কেয়াৰৰ হয়, খুব ভাল চাৰ্জন। আৰু আচলতে যোন দাদা মানে ডাক্তৰ হিচাপত ৰিলেশ্যনশ্বিপটো আমাৰ পিছতহে, সৰুৰে পৰা মানে একেলগে ডাঙৰ হোৱা নিচিনা। চ' সি নাছিলেও বহুত বছৰ তেজপুৰত নাছিলে, এতিয়াতো বৰ্তমান সি তেজপুৰতে। চ' পটককৈ আজিকালি কি হয়, কিবা এটা কামৰ মানে এনেকুৱা কিবা এটা হ'লেই, তাৰমানে ঘৰত কোনোবা সুস্থ হ'লেই পটককৈ যোন দাদালৈহে প্ৰথম কলটো যায়। তো মই যোন দাদা সুধিলোঁ যে যোন দাদা এইটো কি কৰোঁ, এনেকুৱা এক্সিডেণ্ট। সি মানে ধৰিব পৰা নাই, মানে মই ইমান খৰকৈ কৈছোঁ কথাবোৰ যে কি হৈছে, মানে এনেও ধৰিব পৰা নাই, তেনেকৈ কৈছে। তাৰপিছতে মই ক'লোঁ যে এনেকুৱা প্ৰব্লেম হৈছে, মই কাৰ ওচৰলৈ নিওঁ। সি ক'লে যে তুমি এটা কাম কৰা, মিৰ্ধাত ডাক্তৰ সৰফৰাজ ইমান আছে, অৰ্থ স্পেচিয়েলিষ্ট হয়, খুব ভাল ডক্টৰ, তুমি তালৈ লৈ আহা, মই তেওঁৰ এছিষ্টেণ্টক ফোন কৰি জনাই আছোঁ। চ' মই যেতিয়া সেই ছাপৰ্টটো পালোঁ নহয়, মই লগে লগে মানে মোৰ ৰিক্সলৈ আনি কেছটো যে আমি আপোনালোকে মানে মিছনত ক'লোঁ যে আপোনালোকে আমাক এৰি দিয়ক, আপোনালোকে ব্লিডিং ৰখাব পৰা নাই, আমি বেলেগ হস্পিটেল লৈ যাম। কাৰণ গুৱাহাটী নিয়াটো সেইটো সময়ত পচিবল নহয়, কাৰণ কিয় পেচেণ্টৰ তাৰমানে কি হৈছিলে, ব্লিডিংটো যিহেতু ৰোৱা নাছিলে, গতিকে তেজপুৰৰ পৰা গুৱাহাটী গৈ পাওঁতে 3.5 ঘণ্টাৰ বাট, গতিকে ইমান ৰিক্স ল'ব পৰা নাছিলোঁ। তাৰপিছতে কি হ'ল, নিয়াৰ পিছত আমি মানে এক্সিডেণ্টটো হৈছিলে ঘৰৰ ভিতৰত, মানে আপোনাৰ 2:15 বজাত। তাৰ পৰা মানে মিছনৰ পৰা এৰিছে আমাক, মই লৈ আহিছোঁ বৌক, মানে আমি চবটো অলম'ষ্ট ফেমিলিৰ যোন আছিলে নেইবাৰ্ছ বা তেনেকুৱাবোৰ হস্পিটেল গৈ পাইছিলেই অলৰেডি। তাৰপিছতে কি হ'ল, 5টামান বাজিছে নেকি মিৰ্ধা গৈ পাওঁ, মিৰ্ধা দেই, তেজপুৰৰ যিখন EMM নাৰ্ছিং হোম, এখন আমি মিৰ্ধা বুলিয়ে কওঁ। চ' মিৰ্ধা নাৰ্ছিং হোম গৈ পাওঁতে মামা মামীহঁতো আহিলে, আমাৰ খুৰীহঁত আহিলে। তাৰপিছতে মিৰ্ধা নাৰ্ছিং হোম গৈ পাওঁতে আমাৰ 5টামান বাজিছে। তেতিয়ালৈকে মানে নন ষ্টপ ব্লাড গৈ আছে। তাৰপিছতে ডক্টৰজন আহিলে, যেতিয়া এছিষ্টেণ্টে চালে যে চাওক আপোনালোকৰ দেখোন ব্লিডিংটো ৰখাবই পৰা নাই। তাৰপিছত তেওঁলোকে কিবা এটা কৰি ক্লিপটো মাৰি নাৰ্ভত ব্লিডিংটো ইনিচিয়েলি ৰখাই দিলে, কিন্তু যাতে মানে বৈ গৈ থাকিব নোৱাৰে, ব্লিডিংটো ৰখাই দিলে। ইতিমধ্যে পেচেণ্টৰ অৱস্থা মানে অলপ বেছি ক্ৰিটিকেল হৈ আহিছিলে, তাৰমানে কি তাই পেইনটো তেতিয়া ফিল কৰিছে। আৰু দিনটো আমাৰ মানে ভাত পানী খোৱাই নহ'লে, কাৰণ কিয় আমি সেইটো সময়ত ক'ৰবাত যাব ওলাইছিলোঁ, বৌয়ে মই আচলতে, ওচৰতে শ্ৰাদ্ধ এখন আছিলে। চ' বৰমা এগৰাকীৰ, বৰমাকৰ শ্ৰাদ্ধ, তো আমি তাতে গৈ খোৱা কথা আছিলে। সেইদিনা আমাৰ ক'তো যোৱা নহ'লে, কোনেও খোৱা নহ'লে। ইনফেক্ট মোৰ ছোৱালী আৰ্চি, ভতিজাটোক কোনেও একো কাৰো খোৱাই নহ'লে গোটেই দিনটো। আৰ্চিহঁতৰ চবৰে ভোক লাগিছিলে হস্পিটেলত। তাৰপিছতে বৌয়েকহঁত আহি আকৌ আৰ্চিহঁতক মানে কি কৰিলে, ওচৰৰ হোটেল এখনতে নি পেলাই ভাত খুৱাই আনিলেগৈ হস্পিটেলত। তাৰপিছতে ডক্টৰ আহি পাইছে, ডক্টৰে কৈছে যে আপোনালোকে কৰক, ইমিডিয়েট ব্লাড যোগাৰ, মানে ব্লাড এৰেঞ্জ কৰক, ব্লাড দিবই লাগিব পেচেণ্টক। পেচেণ্টৰ ব্লাড যোগাৰ কৰিলেহে আমি অপাৰেশ্যনটো কৰিব পাৰিম। আৰু কি হয় আমি এতিয়ালৈকে একো ক'ব নোৱাৰোঁ। চব ডক্টৰছ আহিলে, বহুত কেইজন আহিলে, প্লাষ্টিক মানে মেডিচিনৰ আহিলে, অৰ্থ আহিলে, চ' মানে চাৰ্জাৰী ডক্টৰ আহিলে, বহুত আহিলে। আৰু প্লাছ লগে লগে বহুত হেল্প কৰি আছিলে, মানে আমাৰ যিটো মই ক'লোঁ যে যিজন অভিনন্দন গোস্বামী যোন দাদা, চ' যোন দাদায়ো মানে বহুত হেল্প কৰি আছিলে। চ' তাৰপিছতে কি হ'ল, অতীত ভৰোৱাৰ পিছত চব ব্লাড যোগাৰ কৰি আছে, ব্লাড দি আছে, মানে অলৰেডি 3টামান পাউচ দিয়া, মানে তেনেকুৱা 3টামান পাউচ দিয়া হ'ল। দিয়াৰ পিছত ডক্টৰে বাৰেপতি কৈছে যে পেচেণ্টৰ অৱস্থা ক্ৰিটিকেল, আৰু আমি চেষ্টাহে কৰি আছোঁ, তেনেকৈ ক'লে। তাৰপিছতে তেনেকৈ কৰাৰ পিছত এতিয়া বৌৰ মাকহঁত আছে, মই মানে নিজে মানে খুব ধৈৰ্য ধৰি আছিলোঁ দেই। মানে কি হ'ল আচলতে, কি বুলি ক'ম, চবেই মানে কি হ'ল, মানে ময়ে যে সেই যে কেছটো হেণ্ডেল কৰাৰ নিচিনা হ'ল, বা আহিলোঁ যে তেনেকৈ প্ৰথম, চবেই মানে এনেকুৱা লাগে মোৰ চকুলৈ চাই, মানে কিবা এটা আশাৰে চাই, মানে কি কৈছে ডক্টৰে, তেনেকুৱা টাইপৰ। তাৰপিছতে আৰু যেতিয়া চাই, মই মানে কওঁ যে একো নাই চিন্তা কৰিব নালাগে, ট্ৰাই কৰি আছে। চ' এবাৰ ক'লে যে ডক্টৰে আহি পেলাই একদম ভয়ংকৰ কথা এটা ক'লে যে আমি কিন্তু ট্ৰাই কৰিহে আছোঁ, আপুনি টেনশ্যন নল'ব, ফেমিলিৰ মানুহখিনিকো কওক যে পেচেণ্ট কিন্তু চেন্সলেছ হৈ গৈ আছে, আৰু আমি চেষ্টা কৰি আছোঁ, কি হয় আমি ক'ব নোৱাৰোঁ, তেনেকৈ ক'লে। তাৰপিছতে মই ডক্টৰক ক'লোঁ যে, মানে ডক্টৰে এনেকুৱা 2টা অপশ্যন দিছিলে যে আদাৰৱাইজ পেচেণ্টক বচাব পাৰিম, নহ'লে বা ভৰিটো কাটিব লাগিব। তো মই মানে কাকো সোধাই নাই, দাদাকো সোধা নাই, বৌৰ মাকহঁতকো সোধা নাই, তেনেকুৱা নুসুধি পেলাই তাৰমানে মই কৈ দিছোঁ যে ভৰিটোকে কাটি দিয়ক, তেনেকৈ ক'লোঁ। তাৰপিছতে পিছলৈ কপাল ভাল যে ভৰিটো কাটিব লগা নহ'ল। আচলতে 3 ঘণ্টা জোৰা অপাৰেশ্যনৰ মূৰত তাইও চেঞ্জ পালে। ভৰিৰ যিটো কৈছিলে যে বুঢ়া আঙুলিত আমি ব্লাডটো পোৱা নাছিলোঁ, ব্লাডটো পালে, চ' ভৰিটোও বাচিলে, তাইও বাচিলে।
আৰু মানে তাৰ মাজত ভয়ংকৰ আৰু কিছুমান সৰু সুৰা অতিৰ পৰা আহি ডক্টৰে কি কৈছিলে সেইবোৰতো মই এড কৰিব নোৱাৰোৱেই, ইমান দীঘলীয়া ভিডিঅ' হৈ যাব। তাৰপিছত ছেকেণ্ড থিং কথা হ'ল যে ডক্টৰে যেতিয়া অতি কৰিলে, অতি কৰাৰ পিছত হেৰিক মাতিছে, মানে গাৰ্জেন মাতিছে আৰু যে পেচেণ্টৰ এটেণ্ডেণ্ট কোন আছে আহক। চ' সেইটো সময়ত মই কাকো নিবিচাৰি পেচেণ্টৰ এটেণ্ডেণ্ট হিচাপে ময়ে গ'লোঁ। তাৰমানে মাকেতো আৰু কি ক'ব তেনেকুৱা, আৰু মোৰ দাদাও ইনফেক্ট এক্সিডেণ্টেল পেচেণ্ট আছিলে। চ' এইবোৰ ঢেৰ কাহিনী, গতিকে ঘৰত তাৰমানে এক্টিভ মেম্বাৰ হিচাপত তাৰমানে এনেকুৱা কেছবোৰত আগভাগ লোৱা মেম্বাৰ বৰ্তমান মই ঘৰত, গতিকে মই গ'লোঁ যে মই গাৰ্জেন হয় কওক। তাৰপিছতে ডক্টৰে ক'লে যে হেৰি চাওক, আমিতো শৰীৰটো বচাই দিলোঁ অপাৰেশ্যন কৰি, কিন্তু এইটো খুব ইমান কম দিনৰ চাৰ্জন নহ'ব, হয়তো 2 বছৰ লাগি যাব পাৰে। এতিয়া সেই 2 বছৰ আমাৰ খুব সোনকালে পাৰ হৈ গ'ল, কিন্তু সেইটো সময়ত এনেকুৱা লাগিছিলে যে 2 বছৰ এনেকৈ এজনী ডেকা মানুহ কেনেকৈ থাকিব। বৌৰ ল'ৰাটো হৈছে তেতিয়া ক্লাছ 4ত আছিলে মষ্ট প্ৰবেবলি, সি 4 নহয় 5 মানত আছিলে নেকি, নহয় 4ত আছিলে ক্লাছ হ'বলা। তাৰপিছতে 2 বছৰ কেনেকৈ থাকিব, মই আৰু পিছত চিন্তা নকৰি ক'লোঁ, মই আচ্ছা ঠিক আছে হ'ব বাৰু, পিছৰ কথাটো পিছত হ'ব। ডক্টৰে এজ ইট ইজ ডক্টৰ চাৰফৰাজ ইমান তেজপুৰ মেডিকেলৰো হয়, অৰ্থ প্লাছ তেজপুৰ EMM হস্পিটেলৰ হয় তেখেত দেই। কোনে কি ভাল কয় কোনে কি বেয়া কয় মই নাজানো ডক্টৰৰ বিষয়ে, মই যিখিনি পাৰ্চনেলি তেখেতক পাইছোঁ মই সেই সূত্ৰেহে কৈছোঁ তেখেতৰ কথা, যে তেখেতে আৰম্ভণিৰ পৰা A to Z যিখিনি কথা কৈছিলে সেইখিনি একজেক্টলি কথাহে হৈ গৈ আছিলে। তেখেতে মোক প্ৰথম কৈছিলে যে যদি ভৰিখনৰ ইনফেকশ্যন হয়, কাৰণ কিয় অলৰেডি ভৰিখনত তাৰমানে বালি মানে কাঠৰ মানে খুটাটো ভাগি গৈছিলে ন ষ্টেপৰ। চ' তাৰপিছতে ড্ৰাইভাৰ যিজন আছিলে দাদাজনে এক্সিডেণ্ট কৰিছিলে, তেওঁ তাৰমানে বৌৰ হাতৰ পৰা কাপোৰখিনি লৈ ভৰিখন এৰি গৈছে বুলি ধৰি ল'লে থাপ মাৰি। চ' সূতাই অজস্ৰ মিক্স হৈ গ'ল। মই এতিয়া বৰ্তমান আপোনালোকক ভৰিখন বৌৰ কেনেকুৱা কণ্ডিশ্যন হ'ল দেখাম, আৰু কিছুমান এনেকুৱা ফটো মই শ্বেয়াৰ কৰিম। আচলতে শ্বেয়াৰ কৰি মই থ'বহে বিচাৰিছোঁ নিজৰ এটা মেমৰি হিচাপত, নহয়তো কিবা কাৰোবাৰ মেণ্টেলি ভায়লেঞ্চো হ'ব পাৰে। চ' তাৰ কাৰণে মই চৰি, কিন্তু এনেকুৱা কিছুমান ভয়ংকৰ ফটো আছিলে যিখন ফটো ভৰিৰ ডক্টৰে অকল মোক শ্বেয়াৰ কৰিছিলে, মানে ডক্টৰে মোক দিয়া নাছিলে, আচলতে তেওঁলোকৰ হস্পিটেলৰ পৰা আছিলে। কৈছিলে যে শ্বেয়াৰ পটককৈ নকৰিব আপোনালোকে এইখন পিকচাৰ, যিখন এক্সিডেণ্টৰ পিকচাৰ আছিলে ভৰিৰ, মানে অতিৰ পৰা লোৱা হৈছিলে। আৰু ডক্টৰে প্ৰথম মোক কৈছিলে যে চাওক 9 যদি ইনফেকশ্যন ষ্টাৰ্ট হয় তেতিয়াহ'লে, কাৰণ আমি কৰি দিলোঁ বস্তুখিনি, আমি মানে ভৰিখন যিখিনি ছিগি এৰি গৈছিলে, দুফাল হৈ গৈছিলে, আমি চব সেইখিনি কৰি বেণ্ডেজ কৰি দিছোঁ। কিন্তু হয়তো তাৰ ভিতৰত আৰু ডেড মাছলছ আছে, আৰু সেই ডেড মাছলছখিনি ওলাবলৈ আমি এতিয়া বৰ্তমান গম পোৱা নাই। সেইখিনি সময়ত লাহে লাহে পিছলৈ গম পোৱা যাব ডেড মাছলছ কিমান আছে, আৰু হয়তো 2-এটা প্লাষ্টিক চাৰ্জাৰী সৰু সুৰা বা স্কিন গ্ৰাফটিঙৰ দৰকাৰ হ'ব পাৰে। সেইটো আমি অকণমান 2দিনমান পিছতহে গম পাম। আৰু চাব আপুনি ন'টিছ কৰি থাকিব যে ইনফেকশ্যন ক্ৰিয়েট হৈছে নেকি। ইনফেকশ্যন ক্ৰিয়েট হ'লে 9 ডেইজৰ ভিতৰত হৈ যাব। একজেক্টলি 9 ডেইজৰ দিনা বৌৰ মাকক আমি বৌৰ লগতে ৰাখিছিলোঁ যে বৌয়ে যাতে একো অসুবিধা নাপায়। চ' একজেক্টলি 9 ডেইজৰ দিনা মোৰ আজিও মনত আছে যে বৰমাই কৈছিলে যে আইনো চোৱাচোন বেণ্ডেজটো অকণমান ভিজিছে। চ' ডক্টৰে মোক কৈছিলে যে যদি বেণ্ডেজটো কিবা ভিজে, পচা স্মেল আহে, ইমিডিয়েট আমালৈ ফোন কৰিবা আৰু লৈ আহিবা হস্পিটেললৈ। চ' ইনফেকশ্যন ক্ৰিয়েট হ'ব পাৰে, অবভিয়াছলি হ'ব, মানে হোৱাটো স্বাভাৱিক কথা আচলতে, যিখিনি তাইৰ ডাষ্ট লাগিছিলে বা তেনেকুৱা। তাৰপিছতে একজেক্টলি 9 ডেইজৰ দিনা ৰাতি মই চুই চালোঁ যে এনেকৈ বেণ্ডেজটো তলৰ ফালৰ পৰা যে সঁচাকৈ ইমান গোল টুকুৰা নিচিনাকৈ ভিজি আহিছে। চ' ডক্টৰে ক'লে যে কাইলৈ ইমিডিয়েট লৈ আহিবা। আৰু আমাৰ এনেকুৱা হাৰাশাস্তি হৈছিলে যে পেচেণ্ট এনেকৈ দীঘলকৈ শুয়ে থাকিব লাগে এনি টাইম। চ' আমি ঘৰৰ পৰা নাৰ্ছিং হোম আমাৰ বেছি দূৰ নহয়, খোজকাঢ়ি যাব পাৰোঁ, কিন্তু বৌক আমি আচলতে এম্বুলেঞ্চত নিছিলোঁ, কাৰণ তাই চিধাকৈ শুই থাকিব লাগে। এম্বুলেঞ্চৰ ষ্ট্ৰেচাৰটো ওলাই আমি 4টা মানুহে তাইক দাঙি তাত উঠাব লাগে, আকৌ 4টা মানুহে তাইক আমি এম্বুলেঞ্চত দাঙি উঠাব লাগে। চ' তেনেকুৱা চিটুৱেশ্যন আছিলে। লাহে কি হ'ল ডক্টৰহঁতেও আচলতে ধৰিব পৰা নাই নহয় যে সেই কথাটো কৈছিলে যে ডেড মাছলছ কিমান আছে আমি ভিতৰত এতিয়াও গম পোৱা নাই। লাহে ডেড মাছলছবোৰ বাঢ়ি যাব ধৰিলে, বাঢ়ি যোৱাৰ লগে লগে ইয়াত কণ্ট্ৰল কৰিব নোৱাৰা হ'ল তেজপুৰত। চ' ডক্টৰে ক'লে যে আমি সৰু সুৰা যদি স্কিন গ্ৰাফটিং থাকে তেতিয়াহ'লে তেখেত সঞ্জয় সিং বুলি এজন আছে ডক্টৰ তেজপুৰৰ, চ' তেখেতে কৰিব পাৰিলেহেঁতেন, কিন্তু অলৰেডি চাগে আৰু বহুত ভিতৰত ডেড মাছলছ আছে, এইখিনি আমি ইয়াত মানে কেৰি কৰিব নোৱাৰিম, যিহেতু ছাফিচিয়েণ্ট ইকুইপমেণ্টছ আমাৰ তেজপুৰত নাই তাৰমানে যোৰহাটত। আৰু কৈছিলে যে নীৰ তলৰ যিকেইটা বোন হেৰি হৈছিলে আচলতে
ডেমেজ হৈছিলে সেই বোনকেইটাও তাৰমানে ৰিং ফিক্সাৰ থ্ৰু দি জইন কৰিব লাগিব, যিহেতু প্লেট বহাব পৰা মানে সেইটো সময়ত কণ্ডিশ্যন নাছিলে, কাৰণ কিয় অলৰেডি মাছলছবোৰ পচিছিলে। চ' তাইৰো ইনফেকশ্যন বিয়পি যাব ধৰিলে, লাহে লাহে খাব নোৱাৰা হ'ল, এনি টাইম বমি কৰি থাকে, পানীও খাব নোৱাৰে, বহুত তেনেকুৱা বহুত চিটুৱেশ্যন পাৰ হ'ল। তাৰপিছতে ময়ো বাচ্ছাকেইটা লৈ তাৰপিছত ফাইনেলি ডিচাইড কৰিলোঁ যে গুৱাহাটী লৈ যাওঁ। তো তেওঁলোকে ৰেফাৰেঞ্চ দিলে হেল্থ চিটি গুৱাহাটী। চ' হেল্থ চিটি ডক্টৰ ফিৰোজ আহমেদ অৰ্থপেডিক, অভিয়াছলি ক'ম। ছাৰফৰাজ ইমান ছাৰেও বহুত হেল্প কৰিছিলে, মানে যেতিয়াই ফোন কৰোঁ তেতিয়াই ফোন ৰিচিভ কৰে বা ৰেছপন্স দিয়ে, বা যিকোনো প্ৰব্লেম হওক, ৰাতি 11টাত হওক 12টাত হওক, তেখেতে ফোন কৰি ৰেছপন্স দিয়ে আৰু আমাক ৰিমেডিটো দিয়ে যে কি কৰিবা কি নকৰিবা। তাৰপিছত হেল্থ চিটি গৈ পোৱালৈকে, সেইদিনাখনলৈকে ৰিচেপশ্যনত মানে এণ্ট্ৰি হোৱালৈকে আমি তেখেতৰ লগত টাচত আছোঁ। তেখেতেও ক'লে যে যিহেতু স্কিন গ্ৰাফটিঙৰ কাৰণে ডক্টৰ তেতিয়া ইমাৰ্জেঞ্চিত আহিলে, হেল্থ চিটি মই লৈ গ'লোঁ পেচেণ্টক। MN পাঠক ডক্টৰ গুৱাহাটীৰ হয়, তেখেতে ৰহমান নাৰ্ছিং হোমৰ কাষতে ঘৰ, তেখেতৰ নিজৰ পাৰ্চনেল নাৰ্ছিং হোমো আছে ঘৰত। হেল্থ চিটিত আহে, MN পাঠক ছাৰ আহিলে, ফিৰোজ আহমেদ ছাৰ আহিলে। চবেই ক'লে যে এইটোতো মাছলছ নায়েই, মানে স্কিন নায়েই, আচলতে স্কিন গ্ৰাফটিং কৰাব লাগিব। এবাৰ কৰোৱা হ'ল, এবাৰতে স্কিন গ্ৰাফটিং কমপ্লিট নহ'ল, ক'লে দুবাৰ কৰিব লাগিব। চ' আমি ক'লোঁ যে আচ্ছা ঠিক আছে, আপোনালোকে কৰি যাওক, আপোনালোকৰ কাম, মাত্ৰ পেচেণ্ট ঠিক হ'ব লাগে। আৰু ডক্টৰে কৈছিলে যে এইটো 2 বছৰ হ'ব। সঁচাকৈ 2 বছৰ, আজি 2 বছৰ পাৰ হৈ গ'ল এতিয়া, এইবাৰ ছেপ্টেম্বৰত। তাৰপিছত যিহেতু ক'লে যে স্কিন গ্ৰাফটিং কৰা হ'বই, গতিকে ৰিং ফিক্সাৰটো একেবাৰে তাতেই লগাই আহা তোমালোকে, কাৰণ কিয় আকৌ এটা চাৰ্জাৰী কৰিব লাগিব নহ'লে তেজপুৰত আহিলে। চ' আমি ভাবিলোঁ যে আচ্ছা ঠিক আছে, যদি একেটা হেৰিতে ডাবল চাৰ্জাৰী কৰা হৈ যায়, চ' পেচেণ্টৰো কষ্ট নাই। চ' তাতো বহুত বডিত পেচেণ্টৰ মাত্ৰ ব্লাড আছিলে 4%। চ' ডক্টৰে গুৱাহাটীত হেল্থ চিটিত ক'লে যে আমি 9% নোহোৱালৈকে চাৰ্জাৰী কৰিব নোৱাৰোঁ। চ' 2 দিন ব্লাড দিয়া হৈছিলে বৌক। দিয়াৰ পিছত আৰু হেল্থ চিটিখনো খুব ধুনীয়া নাৰ্ছিং হোম। মোৰ বাচ্ছাকেইটা, মোৰ ছোৱালী ভতিজাটো লগত আছিলে যদিও আমাৰ প্ৰব্লেম হোৱা নাছিলে, কাৰণ সিহঁতে ইনফেক্ট মানে খোৱা বোৱাৰ ফালৰ পৰাও একো প্ৰব্লেম পোৱা নাছিলে। মই থাকিছিলোঁ এগ্ৰিকালচাৰ যিটো গেষ্ট হাউচ আছে তাত থাকিছিলোঁ। মোৰ দাদা এজন আছে আচলতে, তেখেতে বহুত হেল্প কৰিছিলে। এতিয়াতো তেখেতটো বৰাপানীতে থাকে, বাট তেখেতেও হিমোগ্ল'বিনৰ ক্ষেত্ৰত যেতিয়া ব্লাড দিব লাগে বুলি ক'লে, তেখেতে কি কৰিলে, দাদাই মানে তাৰ ষ্টুডেণ্ট লৈ আহিছে মেঘালয়ৰ পৰা, সি এগ্ৰিকালচাৰৰ হয়, তাৰ ষ্টুডেণ্ট বহুতখিনি লৈ আহিয়ে আমাৰ বৌক ব্লাড দি থৈ গৈছিলে। চ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে যোনে যোনে হেল্প কৰিছিলে সকলোকে থেংক ইউ ছ' মাছ, যে সঁচাকৈ ৰক্তদান সঁচাকৈ মহৎ কাম আচলতে। তাৰপিছতে কি হ'ল, কি কয়, অপাৰেশ্যন হৈ গ'ল, এবাৰ গ্ৰাফটিং হৈ গ'ল, 2 নম্বৰ। পিছত কি হ'ল, ক'লে যে আৰু অলপ দিন পিছত আৰু এটা গ্ৰাফটিং কৰিব লাগিব। ৰিং ফিক্সাৰটো লগোৱাৰ পিছত মই কিছুমান আপোনালোকক ফটো শ্বেয়াৰ কৰিম। সেই ৰিং ফিক্সাৰটো লগাই তেনেকৈয়ে মানে সেয়াও বৌয়ে মানে বহুত কষ্ট পাইছিলে। পকি গৈছিলে ৰিংবোৰ, ৰডবোৰ পকি গৈছিলে, পকি যায়, পাজ হয়, ভৰিৰ বিষ হয়। 9 মান্থত প্ৰথম 9 মান্থছ আফটাৰ 9 মান্থছ ডক্টৰে কৈছিলে যে ৰিং ফিক্সাৰছটো আচলতে কি হয়, যেতিয়া আমি গম পাম যে বনটো জইন লাগিলে, সেই বনটো জইন লগাৰ মানে 2 মাহ পিছতহে আমি খুলিম, লগে লগে আমি খুলি দিব নোৱাৰোঁ। আজি বনটো জইন লাগিলে তাৰ 2 মাহ পিছতহে আমি ৰিং ফিক্সাৰ খুলিম। ৰিং ফিক্সাৰ খোলা তেনেকৈ 9 মান্থছৰ পিছত খোলা হ'ল। তাৰপিছত ফাৰ্ষ্ট গ্ৰাফটিং কৰা হ'লে অক্টোবৰত, ছেকেণ্ড গ্ৰাফটিং কৰা হ'ল ডিচেম্বৰত। তেনেকৈ কৰি তাৰপিছতে কি হ'ল, ডক্টৰে কৈছিলে যে ফুড ড্ৰপ হৈছিলে। ফুড ড্ৰপটো বস্তুটো মানে কি জানেনে, এই যে আমাৰ যে ভৰিৰ পতাটো থাকে, এই বস্তুটো মানে এনেকৈ ডাউন হ'ব, এনেকৈ আপ কৰিব নোৱাৰে, তাৰমানে নিজে কৰিব নোৱাৰে। চ' সেইটো ফুড ড্ৰপ হয়। বৌৰ মানে ভৰিটো এনেকৈ থাকিলে, মানে গেৰুৱাটো ফ্ল'ৰৰ পৰা ইমানখিনি উঠি থাকে। চ' বৌয়ে বহুত দিন এনেকৈ গ'ল। ডক্টৰে ক'লে যে এই ফুড ড্ৰপটো ঠিক কৰাটো আচলতে পেচেণ্টৰ নিজৰ মনৰ ওপৰত কথা থাকে, যে মই কৰিম বুলি বিচাৰিলে কৰিব পাৰোঁ, আদাৰৱাইজ এক্সিডেণ্টেল বহুত পেচেণ্ট থাকে বোলে তেনেকুৱা। ইলিজৰ ফিক্সেটৰ লগোৱা হৈছিলে দেই, মই এইখিনিতে কৈ দিওঁ, নামটোও পাহৰি গৈছোঁ আচলতে। আৰু আৰ্চি আৰু বুনে তাৰমানে প্ৰত্যেকটো এক্সিডেণ্টৰ প্ৰত্যেকটো মুহূৰ্ত দেখিছিলে, আৰু সিহঁতেও কিছুমান দৃশ্য দেখিছিলে তাৰ। সেইকাৰণে আৰ্চি মোৰ বহুত বেছি কেয়াৰফুল দেই, মানে সেই এক্সিডেণ্টৰ পিছৰ পৰা আৰ্চি কিন্তু বহুত বেছি কেয়াৰফুল হৈ গ'ল আচলতে, মানে এই হাইজিনৰ ক্ষেত্ৰত দেই। তাৰপিছতে কথাটো হ'ল যে আপোনাৰ এই ফুড ড্ৰপটো ঠিক কৰিব পৰা গ'ল বুলি ক'লে। আমি ভাবিছোঁ যে আমি কোনো চান্স এৰি নিদিওঁ, তাৰমানে যদি ঠিক কৰিব পাৰি তেতিয়াহ'লে কৰি ল'ব। মায়ে ক'লে যে টকা পইচাৰ কথা চিন্তা কৰিব নালাগে, মানুহজনী সুস্থ হৈ থাকিব লাগিব, যিহেতু মাৰ নিজৰে এখন ভৰি নাই। তাৰপিছতে
কথাটো হ'ল আমি ক'লোঁ যে ঠিক আছে আমি লাষ্টত ফুড ড্ৰপো ঠিক কৰিম। বৌয়ে প্ৰথমতে নকৰোঁ বুলি কৈছিলে, তাৰপিছতে ভাবিলোঁ যে নাই কৰি লোৱা, কাৰণ গোটেই জীৱন এনেকৈ থাকিব লাগিব। কিন্তু এটা কথা হ'ল যে ফুড ড্ৰপো এতিয়া বৰ্তমান ঠিক কৰা হৈ গ'ল, মানে ভৰিটো এনেকৈ পূৰা দুটা ভৰি প্লেইন হয়। কিন্তু প্ৰথমেই কৈছিলে যে ডক্টৰে যিমানেই যি চাৰ্জাৰী নহওক, যিমানেই যি কৰা নহওক, এই ভৰিটোত নিজৰ জোৰটো নাথাকিব, ইটো ভৰিত অপজিট ভৰিত জোৰ দিহে যাব লাগিব, আৰু লগতে এটা ড্ৰপ পিন থাকিব। আৰু সঁচাকৈ এটা ড্ৰপ থাকি গ'ল এতিয়া বৰ্তমান। এতিয়া বৌয়ে বৰ্তমান মই আপোনাক ভৰিখন দেখাম যে আচলতে উখুৰা মুখুৰা হৈ থাকিলে, কিন্তু সেইটো থাকিবই, কাৰণ কিয় তাইৰ নিজৰ মাছলছ গোটেইখিনি ডেড মাছলছ পেলাই দিয়া হৈছিলে, কাটি কুটি বা সেইখিনি স্কিন গ্ৰাফটিং কৰা হৈছিলে। চ' সেইটো কাৰণে সেইখিনি থাকি গ'ল। আৰু এনেকুৱা কিছুমান তাৰমানে ভয় লগা ছিটুৱেশ্যন মই 2021 পৰা 2023 মই পাৰ কৰি আহিলোঁ। এতিয়া বৌ বৰ্তমান খোজকাঢ়িব পৰা হৈছে, তথাপিও ঘৰলৈ গ'লে তথাপিও কিছুমান বস্তু থাকি গ'ল, চিৰজীৱন ঘূণীয়া হৈ থাকিলে। কিন্তু এইটোৱে ক'ব বিচাৰিছোঁ যে বহুতে কৈছিলে এইটো সময়ত পাটনা লৈ যাওক। আমি পাটনাৰ ডক্টৰো কনচাল্ট কৰিলোঁ, মানে প্ৰতীক্ষাটো গ'লোঁ, প্ৰতীক্ষাত গৈ পাটনাৰ ডক্টৰ কনচাল্ট কৰিলোঁ। কিন্তু পাটনা গৈ পেলাই বহুতকৈ আগত এক্সিডেণ্ট হৈছিলে, আজি 5 বছৰমান আগতে পাটনাত ট্ৰিটমেণ্ট কৰি আছে। কিন্তু এতিয়ালৈকে না ফুড ড্ৰপ ভাল হৈছে, না ভৰিটো এনেকৈ চিধা কৰিব পাৰিছে। চ' মই এইটোৱে ক'ব বিচাৰিছোঁ যে অসমত থাকি খুব ভাল অৰ্থপেডিক আছে, এনেকুৱা কাটিবলগীয়া ভৰি বচাই দিছে যোনে। চ' মই কওঁ যে আপোনালোকে অসমৰ বাহিৰত গৈ এমাহ 2 মাহ থাকি তাত এনেই কষ্ট কৰি থকাতকৈ অসমতে আছে, গুৱাহাটীতে আছে খুব ধুনীয়া নাৰ্ছিং হোম, খুব ভাল অৰ্থপেডিক। যদি কাৰোবাৰ এই বিষয়ত কিবা মোৰ পৰা সঁচাকৈ মই কওঁ যে এই বিষয়ত মই পৰামৰ্শ দিব পৰাকৈ উপযুক্ত হৈ পৰিছোঁ এতিয়া। গতিকে মই ক'ব বিচাৰোঁ যে এই ভিডিঅ'টো মোৰ যোনে চাইছে, কাৰোবাৰ ঘৰত এক্সিডেণ্টৰ বিষয়ে আচলতে আৰু কিছু ক'ব লগা বাকী থাকি গ'ল, কিন্তু মোটামুটিভাৱে মই কিছুমান কথা ক'লোঁ, বহুতো ছিটুৱেশ্যনৰ কথা ক'লোঁ। তাৰপিছতে এইটোৱে ক'ব বিচাৰোঁ যে অসমত থাকি খুব ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব পৰা যায়। কাৰণ কিয় পাটনাত হয়তো মই ক'বলৈ বিচাৰোঁ যে তেওঁলোকে যিখিনি আমাক পাটনাৰ ডক্টৰজনে যিখিনি সময় লাগিব বুলি কৈছিলে, তাতকৈ খুব কম সময়তেহে আমি গুৱাহাটীত আচলতে ট্ৰিটমেণ্টটো কৰি, হেল্থ চিটিত ট্ৰিটমেণ্ট কৰি, ডক্টৰ ফিৰোজ আহমেদ ছাৰ খুব ভাল ডক্টৰ। কাৰোবাক যদি কেতিয়াবা কিবা সূত্ৰে কণ্টেক্ট নাম্বাৰ লাগে, অৰ্থৰ হয়, চ' মোক কণ্টেক্ট কৰিব, মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি কিবা জানিব বিচাৰে অৰ্থপেডিকৰ বিষয়ে গুৱাহাটীত বা কি হয়, মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই আপোনালোকক কণ্টেক্ট কৰি দিম। আৰু খুব ভাল ডক্টৰ ফিৰোজ আহমেদ, এছিষ্টেণ্ট আছিলে, এছিষ্টেণ্টজনো খুব ভাল হয় আচলতে, খুবেই ভাল। তাৰমানে ডক্টৰ যে এনেকুৱা মানে ভাবিলে আচৰিত লাগে। আমি যিকেইজন ডক্টৰৰ আচলতে আমাৰ এই কপাল ভাল আছিলে, যিকেইজন ডক্টৰৰ আমি কোম্পানীত আহিছিলোঁ, খুব হেল্পফুল আৰু খুব ঘৰুৱাভাৱে আমাক চাইছিলে। আৰু হেল্থ চিটি হস্পিটেলৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰোঁ যে গুৱাহাটী হেল্থ চিটি হস্পিটেলত যিখিনি ষ্টাফ আছিলে, ইমাৰ্জেঞ্চি ষ্টাফ আছিলে, ইমানেই ভাল। তাৰমানে কি ক'ম, মই সঁচাকৈ এটাই এক্সাম্পল দিব বিচাৰোঁ। মই যদি আজি আমাৰ ঘৰৰ ওচৰৰ নাৰ্ছিং হোম এখনত কিবা এটা চিম্পল ইনজেকশ্যন ল'বলৈকে যাওঁ, চিষ্টাৰ এগৰাকীক মই সুধি যাওঁ, তেওঁলোকৰ আমি পিছে দৌৰি ফুৰিব লাগিব। কিন্তু হেল্থ চিটিৰ ষ্টাফখিনি মই এনেকুৱা পালোঁ যে এনেকৈ ৰৈ থাকিব, তাৰমানে কি মেম আপোনাৰ কিবা প্ৰব্লেম হৈছে, আহক আমি এইফালে লৈ যাম, সেই তেনেকুৱা টাইপৰ। তাৰমানে চ' ইমান ধুনীয়া, মানে ৱেল এডুকেটেড, ইমান ধুনীয়া ষ্টাফ। স্পেচিয়েলি লভিতা নামৰ ছোৱালী এজনীৰ কথা মোৰ মনতো থাকি গ'ল। মোৰ ইনফেক্ট এতিয়াও তাৰমানে মই কথা পাতোঁ, মানে কেতিয়াবা মেছেজ দিওঁ বা সেই তেনেকুৱা টাইপৰ। চ' মই এইটোৱে ক'ব বিচাৰোঁ যে অসমত থাকিও, ঘৰৰ ওচৰতে, নিজৰ ঘৰতে থাকিও আমি ট্ৰিটমেণ্ট কৰি এনেকুৱা মেজৰ এক্সিডেণ্টৰ পৰা আমি পুনৰ সুস্থ হৈ উঠিব পাৰোঁ। লগতে মই যে এই আপোনালোকক ক'লোঁ যে মোৰ নতুন বছৰ আহিলে কিয় ভয় লাগে, কেতিয়া মোৰ এই ভয়টো মই পাৰ হ'ব মই নাজানো। গতিকে মই আজি আপোনালোকক মানে বহুত দিনৰ পৰা মই শ্বেয়াৰ কৰিম ভাবি আছিলোঁ। আৰু যদি কিবা জানিবলগীয়া থাকে বা কিবা জানিব বিচাৰিছে এই এক্সিডেণ্টটোৰ বিষয়ে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি মানে মোকো বা এই এক্সিডেণ্টটোৰ বিষয়ে শ্বেয়াৰ কৰোঁতে কোনোবাই কিবা বেয়া পাইছে, সেইটো বিষয়েও জনাব। আৰু বিচাৰোঁ যে সকলোৰে বছৰ কুশলে যাওক, ভাল হওক সকলোৰে, আৰু মানে নেগেটিভিটি আঁতৰি যাওক, আৰু নতুন বছৰত সকলোৰে নতুন আশাবোৰ পূৰ হওক। চ' আজি এই ভিডিঅ'টোৰ থ্ৰুদি লাষ্টত মই আৰু এটা কথা কওঁ যে সেইদিনাখন মই শ্বৰ্ট ভিডিঅ'টোত মেনশ্যন কৰিছিলোঁ যে ভগৱানৰ প্ৰতিও এটা বিশ্বাস আছে ন মানুহৰ। চ' ভগৱান গণেশৰ প্ৰতি মোৰ বিশ্বাস আৰু কেনেকৈ বাঢ়িছিলে, বৌৰ যিদিনা এক্সিডেণ্ট হৈছিলে সেইদিনা গণেশ বিসৰ্জন আছিলে।
চ' দাদা যেতিয়া বৌৰ ককাইহঁতৰ লগত ব্লাড বিচাৰি গৈছিলে, দাদা অহাৰ আগে আগে জাষ্ট মোক অতিৰ পৰা ওলাই ডক্টৰে কৈছিলে যে পেচেণ্ট চেঞ্চলেছ হৈ গৈছে, আমি ক'ব পৰা নাই কি হ'ব পেচেণ্টৰ, চ' আমি ট্ৰাইহে কৰি আছোঁ, আপোনালোকে ধৈৰ্য ধৰক, তেনেকৈ কৈছিলে। কওঁতে তাৰ 10 মিনিট পিছতে দাদা আহিছিলে। দাদাৰ মূৰত দেখিছিলোঁ মানে একদম মানে ফাকুৱা চাউল পুৰি মূৰে চূৰে একদম চব। মই বোলো তোমাৰ আকৌ এইবোৰ কি হ'ল, তাক সুধিলোঁ। তাৰপিছত সি ক'লে গণেশ বোলে গণেশ বাবা বিসৰ্জন দিবলৈ গৈছিলে যে, কোনোবাই মোৰ মূৰত এনেকৈ মানে চাউল আৰু ফাকু ছটিয়াই দিলে, তেনেকৈ ক'লে। তাৰপিছতে দাদা আহি পাইছে লগে লগে 5 মিনিট পিছতে তাৰমানে ডক্টৰ ওলাই আহি কৈছে যে পেচেণ্টৰ অৱস্থা স্থিৰ হৈছে আৰু মানে আমি পেচেণ্টক বচাব পাৰিম আৰু লগতে আমি ভৰিখনো মানে বচাব পাৰিম। চ' মোৰ এনেকুৱা এটা বিশ্বাস আহিলে যে যিজনী পেচেণ্ট হেৰাই যাবৰ নিচিনা আমাৰ পৰা উপক্ৰম হৈছিলে, সেই পেচেণ্টগৰাকী তাৰমানে এনেকুৱা মোৰ আজিও ফিল হয় যে গণেশ বাবাই বচাই থৈ গ'ল। মানে সঁচাকৈ এই ফেইথটো কোনোবাই যদি কয় যে এইটো বিশ্বাস নহয়, এইটো ডক্টৰেহে পাৰিছে বা এনেকুৱা, অভিয়াছলি ডক্টৰে পাৰিছে। আজি যদি ডক্টৰ ছাৰফৰাজ ইমান ছাৰ নাথাকিলেহেঁতেন, হয়তো বেলেগ বা EMMৰ যিখিনি ষ্টাফ আছিলে সেইখিনি নাথাকিলেহেঁতেন, চ' সেইখিনি হয়তো দিগদাৰ হ'লহেঁতেন। অভিয়াছলি ডক্টৰে শাস্ত্ৰৰে বচালে, ন' ডাউট। কিন্তু ভগৱানৰ প্ৰতিও দাদাক দেখি সেইটো সময়ত কিয় বিশ্বাস আহি গৈছিলে মই নাজানো। সেই বিশ্বাসটো মোৰ মাজৰ পৰা হয়তো কোনেও আঁতৰাব নোৱাৰিব কেতিয়াও। আৰু চ' বাকী সেই বছৰৰ লাষ্ট দিনটোত আজি মই এই ষ্টৰিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকক, আৰু লগতে কিছুমান মই ফটো শ্বেয়াৰ কৰিম। আচলতে মই ৰাখি থ'বলৈহে শ্বেয়াৰ কৰিছোঁ, কাৰোবাৰ মনত যদি কিবা ভাইলেণ্ট আহিব পাৰে। চ' প্লিজ বস্তুটো এভইড কৰিব, মাত্ৰ মোৰ ষ্টৰিটো শুনিব। যে মই এইটোৱে ক'ব বিচাৰিছোঁ, অৰ্থ বুলি ক'লেই আচলতে অৰ্থপেডিক ট্ৰিটমেণ্ট বুলি ক'লেই পাটনা গৈ পেলাই ট্ৰিটমেণ্ট কৰি অহাতকৈ কেনেদৰে অসমত থাকিও খুব ধুনীয়াকৈ নিজক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি। চ' এই ভিডিঅ'টোৰ থ্ৰুদি বিদায় লৈছোঁ মই এতিয়া বৰ্তমান আপোনালোকৰ মাজৰ পৰা। চ' আৰু কি ক'ম, পুনৰতো অহা বছৰেই লগ পাম নহয় জানো। গতিকে আৰু কিছুমান আজি মই শ্বৰ্ট ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। চ' বাই বাই। আজি কোৱা হেপ্পী নিউ ইয়েৰ। হেপ্পী নিউ ইয়েৰ। কালিহে হেপ্পী নিউ ইয়েৰ। অ'কে, আজি ইয়েৰ এণ্ডিং হৈ যাব হয় নে? আজি কি কৰিবা? এতিয়া মোক টিভি চাই আছোঁ, এতিয়া মই এইটো কাৰ্ডছখিনি খেলিম। আচ্ছা, ঠিক আছে। চ' আমি ৰাতিলৈ আকৌ পাৰিলে আপোনালোকক লগ পাম। চ' বাই বাই, আৰু সকলোৰে ভাল হওক, সকলোৰে মংগল হওক।